নমস্কাৰ মই ইলাই আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ লগতে পলমকৈ হলেও কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু কাতি বিহুৰ এটা সৰু ব্লগ বনাইছোঁ বৰ বিশেষ একো নাই সকলোৱে যেনেকৈ এই বিহু পালন কৰিছে আমিও সেই একে ধৰণে কৰিছোঁ আৰু তুলসী তলত বন্তি জ্বলাইছোঁ ধূপ আৰু এখন শৰাই আগবঢ়াম আমাৰ কিয়ানো আহিছে লগতে ধূপ জ্বলাবলৈ কিয়ানে আচলতে ধূপ জ্বলালে খুব বেছি ভাল পায় মই যেতিয়া সদায় ঘৰত ধূপ ফুৰাও ন সি সদায় মোৰ লগতে মানে আহি যায় লগে লগে আৰু ধূপৰ পেকেট দেখিলে সি ৰ'ব নোৱাৰে মাজে মাজে তাৰ ধূপ জ্বলাবলৈ কি মনত পৰে জানো যেতিয়া তাৰ ধূপ জ্বলাবলৈ লাগে শৰাইখন পাতোতে পাছফালৰ পৰা দেউতাই শিকাই গৈ আছে আৰু মই শৰাইখন এনেকৈ দেউতাই কোৱা মতে মই পাতি গৈ আছোঁ প্ৰথমে চাউল 3 মুঠি আৰু তাৰপিছত মগু তাৰপিছত বুট প্ৰতিটো বস্তু তিনিবাৰকৈ দি তাৰপিছত ফলমূল যি আছিলে আপেল কল নাৰিকল এইখিনি চব তাতে সজাই দিয়া হৈছে আৰু সেইফালে কিয়ানে ওচৰতে আইতাক আছে যে আইতাকৰ লগতে খেলি আছে শৰাইখন আমাৰ পাতা হৈ গ'ল আৰু এতিয়া আমি প্ৰাৰ্থনা কৰিছোঁ আৰু কিয়ানে মাজতে উঠি গৈ দেখিছে নহয় আইতাকক জুকাইছে গৈ আৰু প্ৰাৰ্থনা কৰি হৈ গ'ল তাৰপিছত আমি এতিয়া পদূলিমুখত চাকি আৰু য'ত চাকি দিবলগীয়া আছে চবতে এনেকৈ চাকি দিবলৈ এতিয়া সজাই লৈছোঁ এতিয়া আমি পদূলিমুখত গৈ চাকি দিম কিয়ানক লগ ধৰিছোঁ কিয়ানে যাব খোজা নাই ই আকৌ মিঠাতেলৰ বটলটোহে লৈ গৈছে থকা খুঁটাকেইটা মই চাকি দিবৰ কাৰণে তালৈ ঢুকি নাপাওঁ সেইকাৰণে এওঁকে দিবলৈ কৈছোঁ এওঁ ঢুকি নাপাওঁ বুলি কৈছিলে কিন্তু মানে এওঁ গেটত উঠি হ'লেও দিব পাৰিছে
পদূলিমুখত আমাৰ চাকি দিয়া হৈ গ'ল আৰু আমাৰ কিয়ানে নিজৰ আসন গ্ৰহণ কৰিলে। চাকি বন্তি জ্বলোৱাৰ পিছত আমাৰ শৰাইখন ভাঙিলোঁ আৰু এতিয়া সকলোৱে প্ৰসাদ খাই আছে। আৰু এয়া হৈছে আমাৰ মা আৰু কিয়ান, আমাৰ চুম্পি আমাৰ ভতিজী হয়। আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত লৈ। সকলোৱে ভালে থাকক, কুশলে থাকক।